Hello viewers, আপোনালোকে চাই আছে হাঁহি কানুনৰ ৰঘুৱা চেনেলটি। সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আৰু লগতে ঘণ্টা বজানটো টিপিবলৈ নাপাহৰিব থ্যাংক ইউ কি লাগিলে ধৰিছ কলে ভালকে কবিচোন গৰমটো বহুত পৰিছে হয় বে বহুত পইচা ৰাতি কাৰেণ্টডাল নাথাকে এৰা শুব শুব নোৱাৰি দেখিছো নাই বাৰু চোলা তোলা পিন্ধিব নোৱাৰি আৰু কি এটা গৰমৰ কথা কয় ইনভাৰ্টাৰ নাই নেকি তোৰ ঘৰত আমাৰ ঘৰত আছে বিন্দাসকে ৰাতি শুই থাক এতিয়া তোৰ কাৰণে গৰমত ৰৈছো আৰু हमार तो बिहार में 50 डिग्री सेल्सियस चलता है गम पाता है तुम 50 डिग्री तुम्हारा तो आसाम में कितना चलता है বিহাৰী তুই বিহাৰৰ কথা বিহাৰত কবি ইয়াত নকবি বিহাৰৰ কথা বিহাৰত কবি ইয়াত বিহাৰ নহয় বন্ধুসকল নহয় বন্ধুসকল শুনা মই বিহাৰৰ কথাটো বুজাইহে দিছো হ'ব মই বিহাৰৰ কথাটো মই বুজাই দিছো তাত আমাৰ ডিগ্ৰীটো না তাত 50 ডিগ্ৰী 55 ডিগ্ৰী পাইগে আমাৰ তো আসাম মে না আসাম তো 35 40 ভিতৰত থাকে না সেই কথাটো বুজাই দিছো বিহাৰ চুপ না গাঁৱত বহুত বাইক চুইছে ক'ৰ পৰা এইবোৰ চুৰ হৈছে ঠিক নাই কোনে চুৰ কৰিছে এইবোৰ एक बात सुनो ना हमार बिहार में ना बिहार में भी एक सुर होता था হ'ব তো বিহাৰৰ কথা বাদ দে नहीं एक बात सुनो হ'ব দে एक बार मैंने एक सुर को पकड़ा था बाइक सुर को এইবোৰ কোনে চুৰ কৰিছে বাৰু এইবোৰ বাইক চাইক দাদা কি কৰি আছ যাওঁ দে বন্ধুসকল যাওঁ কি কৰি আছ কি কৰিবি আৰু গাঁৱত দেখিছো নাই বাইক আহে আমিনো কি কৰিবি এতিয়া ঘৰত কাম থাকে নহয় গাঁৱত ইমান গাল বাইক চুৰ হৈছে চুৰটো কিন্তু ধৰা পেলাব লাগিব দেই 12খন বাইক চুৰ হৈছে আজিকালি জানো নাই 12খন বাইক চুৰটো ধৰা পেলাব কোনে কৰিছে বে ইমানকে এইটো কোন হ'ব পাৰে বাৰু এইটো মানুহ মানে গাঁৱত থাকিব ন হৈছে বাইক 12খন বাইক ধেমালি নি তই ভাবোন ইমান বাইক চুৰ হলে কি হ'ব বহুত চুৰ হৈছে বহুত মানে তামাম চুৰ 12খন ধেমালি চুৰ ভাবিছো নেকি চুৰটো অতি সোনকালে আমি ধৰিব লাগিব এইটো গম পাইছে নাই গাঁৱৰে কোনোবা হ'ব লাগিব বাহিৰৰ মানুহে ইমান চান্স নাপায় মানে ইমান চান্স গাঁৱৰে কোনোবাই চুৰ কৰিছে এইবোৰ 12খন বাইক ভাই ধেমালি নি কচোন 12খন আৰু কিমান হ'বলগীয়া আছে ঠিকনা নাই এই চুৰটো আমি মোৰ আজিকালি ভয় লাগে মোৰ আজি ভয় লাগে আজিকালি বাইক বাহিৰত থওঁ নি আকৌ তই বাহিৰত মানে বাহিৰতে থাকিব ভয় লাগে আজিকালি ভালকে চাবি আৰু দেই ভিতৰত থৈছো বাৰু দেই ভয় লাগে দাদা টেনচন নল'বচোন দাদা একো নহয় নহয় আহি যাব টেনচন নল'ব কোনে পইচা দিব হয় বাৰু হয় সেইটো হয় না আপুনি টেনচন নল'ব না তই চিন্তা মইতো সেইদিনা কৈছো না তই বাইক ভালকে ধৰি বুলি দেখিছ মই দাদা সদায় কৈ থাকো আমি সদায় কৈ থাকে ভালকে থব ভালকে থব তই জানই গাঁৱত ইমান চুৰ তই জানই তই জানিব লাগে বাইকখন ভালকে থব লাগে তই কি কৰি থাক তই দাদাক মই কৈ থাকো ন সদায় কওঁ নুশুনে মোৰ কথা মাতিবলৈ মনা কৰিছে নাই তই মানুহ নামাতো দাদা বনাবলৈ ৰখিলা বিচনীখন দে আমাৰ হেৰা বেয়া গৈছে ভাই তই ভালকে থব লাগে দেই তেতিয়া বাইক ইমান দামী বাইকখন চুৰটো ধৰিব লাগিব দেই ফোন ধৰিব লাগিব তাক সেইটো ইমান পটককে কি পইণ্ট ঐ বাবুলাল ঐ ক'ত আছে শুনি আছে তোৰ এই ক'ত মৰি জানো পাগলটো 12খন বাইকৰ ডেলিভাৰী দিবি আৰু 20খন বাইকৰ ডেলিভাৰী কেতিয়া দিবি আমাক সোনকালে লাগে নহয় তই শুনিছ নাই ঐ বাবুলাল
তোক গাখীৰ হাত পৰিলে ইমান দিনে দাদা মই চুৰ নাই কৰা ৰ আজি দি আছো তোক ৰ আজি তোক বহুত মৰম কৰি তোক তোক নাই কৰা। কোনো নাই ঘৰত আজি তোক খাই আছো তোক আজি। দাদা মই চুৰ নাই কৰা আমিতো চুৰটো নাই কৰা না হেল্ল' তই ঘৰত আছ তহঁতি আমাৰ ঘৰত দাদা বন্ধুসকলক নেমাত আমাৰ ঘৰত এই চুৰ পাই গ'ল তই আমাৰ ঘৰত জলদি আহ জলদি আহ ৰ তোক গাখীৰ হাত পৰিলে ইমান দিনে আজি তোক দি আছো ৰ দাদা নহয় মই চুৰ নাই কৰা এইটো চুৰ বাইক চুৰ নামাৰিব দাদা বাৰখন বাইক চুৰ কৰা মানুহ ইয়ে দাদা নাই কৰা চুৰ মোক নাকাটিব নাকাটিব মই নাই কৰা পৰিছ মই চুৰ নাই কৰা পৰিছ মই চুৰ নাই কৰা ই যে চুৰ কৰিব ভবা নাছিলো কিন্তু মই চুৰ নাই ইয়াত যে নাই কৰা মই চুৰ কি কৰে তহঁতি ইয়াক নাই ইয়াক পুলিচত দিম একো নাই দিব तुम लोग साइड में रहो तुम लोग साइड में रखो सुनो बात सुनो सुनो तुम लोग चुप रहो सुनो मेरी बात सुनो मैं ना बिहारी नहीं हम बांग्लादेशी से आज से 2 साल पहले ना हम बांग्लादेशी था 200 रुपए देकर बॉर्डर में घूस देकर यहाँ आया था समझा कुछ हमी बांग्लादेशी से क्या तमी बांग्लादेश তহঁতি অসমীয়া লোকসকলে তহঁতি অসমীয়া লোকসকলে অসমখন ধ্বংস কৰিলি কথাটো শুন মোৰ কথাটো শুন তহঁতি চুপ থাক তহঁতি অসমীয়াই অসমখন ধ্বংস কৰিলি তহঁতি অসমীয়া অসমখন ধ্বংস কৰিলি তহঁতি জান এতৰ ঘৰে আমি यहाँ मैं घर में आया इसकी घर में और इन लोगों ने मुझे रखा मेरे स्थान दिया यहाँ पे मैंने रहने के लिए और इसी घर को मैं हमेशा चोरी कर इस गाँव को ना हमेशा मैं चोर करी आसलू गोटे गाँवखনত 12খনকে বাইক আমাৰ এটা গেং আছে বাংলাদেশী আমি সব বাংলাদেশী আমি বাংলাদেশী আছে আমি খুকলা কৰিছো তোমালোকক চবকে শেষ কৰিম আমি ইয়াত আমি বস্তি বহাম বাংলাদেশী আমি কিয় আহো জানা তোমালোক কি হয় হা তোমালোকে কাম কৰিব নাজানা তোমালোকে আমি কাম কৰিব জানো তোমালোকৰ অসমত কিমান কাম আছে কিন্তু তোমালোকে জানো কৰা তোমালোকে জানো কৰা এই বুবা তই কৰা জানো হা তোমালোকে কৰা নেৰু এই নাকাটো মই তহঁতি কি কৰে হা তহঁতৰ মাইকী মানুহবিলাকে কি কৰে অসমৰ মাইকী মানুহবিলাকে ফেনৰ তলত ফেন বহি এচিত বহি শুই থাকে কিন্তু নাজানা নেমেলাকে নিচিনাকে এজনী বাইক ঘৰত ঘূৰাই সমস্ত কাম দি দিয়ে পাকঘৰ গোসাঁই ঠাই সকলো আমি বাংলাদেশীবিলাক সোমাবলৈ তহঁতৰ ঘৰে ঘৰে আমি সোমাওঁ আমি শেষ কৰোঁ তহঁতৰ ঘৰবিলাক আমি শুন এই বৰ্ডাৰত 200 টকা দিলে সোমাই আহিব দিয়ে 200 টকাত আমি বৰ্ডাৰৰ পৰা সোমাওঁ আমি 200 টকা ইয়াক ৰেপি মাৰি বিহাৰীৰ এক্টিং কৰি আছিল আমি বিহাৰীৰ এক্টিং কৰি আছিলো আমি এক্টিং কৰি আছিলো আমি অসম দেশ নহয় আমি বাংলাদেশী দেশ বনাম এই আমি মিয়াবিলাকে আমি বাংলাদেশলৈ কিমান জন্ম দিম 8টা 9টা তহঁতৰ এটা জন্ম হয় আমি ইয়াত বস্তি বহাই গৈ থাকি আমাৰ অসমত আমাৰ বাংলাদেশীৰ সংখ্যা কিমান আমি বাংলাদেশ চৰকাৰ কিমান হ'ব পইচা দি ওলাই যাম দি দে পুলিচত আমাক আমরা পুলিচত দি দে পইচা দি ওলাই যাম দি দে পুলিচত আমি পইচা দি ওলাই যাম
আমি পইচা দিম ওলাই যাওঁ তাৰ গাত দুখ দিলা নাজানো নাই দুখ আমাৰ নিজৰ গাত দুখ আমাৰ নিজৰ গাত আমাৰ ল'ৰাই পথাৰলৈ যাব নোৱাৰে মাটি বন্ধকক দি বাইক কিনে এণ্ড্ৰইড ফোন কিনে কাম কৰিবলৈ নখ চুকীয়া হ'ব যে সিহঁতৰ সেইকাৰণে কাম কৰিবলৈ যাব নোৱাৰে সিহঁতি বাবুলালক তোৰ ঘৰত কি কাৰণে ৰাখিব লগা হ'ল তই কাম কৰিব নোৱাৰ তোৰ দেউতাই কাম কৰিব নোৱাৰে কিকেইটা কাম থাকে ঘৰত সেইকেইটা নিজে কৰিব নোৱাৰ সেইটো আমাৰ নিজৰ দুখ সেইটো মানিছো নিজৰ দুখ ন কৈছো আমাৰ ছোৱালীবিলাকে আজিকালি হাতত এণ্ড্ৰইড ফোন লৈ চেলফি উঠিবলৈ যায় হা হাতত বাহনীডাল ল'বলৈ বেয়া পায় পথাৰত নামিব নোৱাৰে আৰু বাহনীডাল ল'বলৈ বেয়া পায় আমাৰ মানুহে ল'ৰা ছোৱালী এটা জন্ম দিয়ে সেইটো আলাক হ'ল আৰু তাক কামলৈ পঠিয়াব নোৱাৰে কিন্তু বাংলাদেশীবোৰে কি কৰিছে পালি পঢ়িয়া ধেৰ জন্ম দিছে কামলৈ পঠিয়াই মেলি দিছে এদিনাখন সি কি কৈছিলে তহঁতৰ মনত আছে নাই বাংলাদেশ হৈ বনাব বোলে এখন হা জয় বাংলাদেশ কৈছিলে সি চালা কুকুৰে বাপেৰৰ অসম আছে এখন এখন অসম হয় ভাই জন্ম দিব আমি অসমীয়া হয় ঘণ্টা বাংলাদেশক খাতি নকৰো আমি কি চৰি পিন্ধি আছো নি আমি ছোৱালী নি য'তে পাম ততে মাৰিম আজি পৰা আমি মাৰি দিম য'তে পাম ততে মাৰিম কৰি দিম কুকুৰে আমাৰ খতম কৰি দিম বাংলাদেশ গঢ়ে অসমক সেই কৰিব আহে অসমত বাংলাদেশ মাথা বেয়া হৈ আছে কালিৰ পৰা মোৰ কৈছো নহয় বাংলাদেশ গঢ়ে আমাৰ যদি 3টা ওলাই বাংলাদেশী 1000টা কাটিব পৰা অকাত আছে আমাৰ আছে সি ক'লে কি হ'ব চব য'তে পাওঁ ততে কাটিম ৰ কাটিম এবাৰ আৰু এনেকুৱা কৰিলে নহ'ব খতম কৰি সিহঁতক বেছি মৰম কৰি আমি ওপৰলৈ মূৰৰ ওপৰত উঠিলে মৰম কৰাৰ কাৰণে এবাৰো এতিয়া নহ'ব, চাবি সিহঁত- এতিয়াৰ পৰা মনে মনে নাথাকো বহি মনে নাথাকো মনে 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 নহ'ব কিন্তু, কৈ দিছো। নহ'ব চব ওলাই আহিব লাগিব আন্দোলন কৰি থাকিলে নহ'ব ওলাই আহিব লাগিব আন্দোলনে চব নহয় আপোনালোকেও এৰক অসমীয়াগিৰি ফেচবুকত দেখুৱাই লাভ নাই অকণমান বাহিৰলৈ ওলাই আহি চাওক মাছ খাব মিয়াৰ পৰা গাখীৰ খাব নেপালীৰ পৰা চুলি কাটিব বিহাৰীৰ পৰা কিন্তু মঞ্চত আকৌ আপোনালোকক বিহু লাগিব এইবিলাক মানসিকতা এৰক চাওক ৰাইজ আমি একত্ৰিত হ'ব হ'ল ভোটটো আহি ভাতৰ ওচৰত সোমাব পালেহি কিয় পালেহি আপোনালোক চবেই একত্ৰিত হৈ ওলাই আহক আমি এতিয়া সুখত এসাঁজ খাই আছো কিন্তু আমাৰ নাতি পুতিসকলে সুখত খাব নোৱাৰিব নিজৰ কামখিনি নিজে কৰিবলৈ শিকক ঘৰৰ ছোৱালীজনীক মোবাইলটো হাতত তুলি দিয়াতকৈ বাহনীডাল তুলি দিবলৈ শিকক আৰু 2 টকা দাম দি অসমীয়া শিপিনীজনীৰ পৰা গামোচাখন কিনক যে অকণমান বিচাৰ বিবেচনা কৰি চাব দেখিছে গোটেই অসমখন বাংলাদেশে ভৰি বেলেগ পৰিছে। মানুহ আহি আৱৰি ধৰিছেহি অলপ চাওক নিজে বিচাৰ বিবেচনা কৰি চাওক অলপ ওলাই আহিব হ'ল আপোনালোক জাগ্ৰত হ'ব যেনেকৈ বাবুলালে আমাক ঠগিলে তেনেকৈ 1000টা বাবুলাল 1000 ঘৰত আছে আপোনালোকে এতিয়া সজাগ হ'বলৈ হ'ল আৰু এতিয়া অসমীয়াৰ মৰম দেখাই আমি বাংলাদেশীক আমাৰ ইয়াত ৰাখি লাভ নাই আপোনালোক সকলোৱে মিলিব হ'ল আহক সকলোৱে মিলি একেলগতে ওলাই যাওঁ বাংলাদেশী খেদো শুনক ৰাইজ গাত লাচিতৰ তেজ আছে হাতত হেংদাং আছে মাৰিলে মাৰিম মৰিলে মৰিম অসমীয়াৰ হচত আছে জয় আই অসম